জেলতো আছে জুবিন অনুৰাগী। জেলত জুবিন অনুৰাগীৰ ৰোখত পৰিব নেকি সিদ্ধাৰ্থ শ্যামকানু মহন্ত? সেয়ে ভয় বাঢ়িছে আৰক্ষীৰ। শংকিত হৈছে চৰকাৰ। জুবিন গাৰ্গৰ গোচৰত অভিযুক্তসকলক ৰাখিব ৰাজ্যৰ কোনখন জেলত? অসমৰ জেলত ৰাখিলে দিব পাৰিবনে নিৰাপত্তা? সেয়ে সন্ধান কৰিছে বিকল্প স্থানৰ। অসমৰ জেলত নাৰাখিব পাৰে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক। অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীকো নাৰাখিব পাৰে অসমৰ জেলত। বহিৰাজ্যৰ জেল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অসম চৰকাৰৰ। বহিৰাজ্যৰ কোনখন জেলত ৰাখিলে সুবিধা হ'ব? অভিযুক্তক ৰখা হ'ব কেনেদৰে? এই সন্দৰ্ভত যোগাযোগ বহিৰাজ্যৰ জেল কৰ্তৃপক্ষৰ সৈতে। প্ৰথমে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে। তাৰ পাছত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে। 4 অভিযুক্তক বৰ্তমান মাৰাথান জেৰা চলাই আছে SITয়ে। জেৰাত আৰক্ষীয়ে সংগ্ৰহ কৰিছে বহুত তথ্য। জুবিন গাৰ্গক কেনেদৰে ব্যৱহাৰ কৰি সম্পত্তিৰ পাহাৰ গঢ়িছিল? জুবিনক ঠগাই কেনেদৰে ধন লুণ্ঠন কৰিছিল? জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ কথাবোৰ কি? সকলো পৰিস্ফুট হোৱা নাই যদিও SITয়ে জেৰা অব্যাহত ৰাখিছে। পিছে আৰক্ষীৰ জিম্মা শেষ হ'বলৈ বেছি দিন নাই। পুনৰ আদালতত হাজিৰ কৰিব লাগিব আটাইকেইজনক। ইয়াৰ পাছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে এই 4 অভিযুক্তক ৰখা হ'ব কোনখন জেলত? বৰ্তমান এই চিন্তা আৰক্ষীৰ। শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰীৰে জড়িত দীপাংকৰ বৰ্মনক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৰা আক্ৰমণৰ পাছত আৰু বেছি চিন্তা বাঢ়িছে চৰকাৰৰ। সেয়ে ৰাজ্যৰ কাৰাগাৰৰ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে। অসমৰ কাৰাগাৰত ৰাখিব পৰা ব্যৱস্থা কৰিব পাৰি নেকি তাৰ প্ৰতিও লক্ষ্য ৰাখিছে। কেন্দ্ৰীয় কাৰাগাৰত ব্যৱস্থা কৰিছে সুকীয়া চেলৰ। নিৰ্দিষ্ট চেলটোত থাকিব CCTV। থাকিব সুকীয়া শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, গা ধোৱা ব্যৱস্থা। বিশেষ চেলটোত আন হাজুতি বা কয়দীৰ প্ৰৱেশ নিষিদ্ধ থাকিব। এতিয়া অসমত নে বাহিৰৰ জেলত ৰাখিব সেয়া নিৰ্ধাৰণ কৰিব চৰকাৰে। সঁচাকৈ জুবিন গাৰ্গ নাছিল ক'ত? জুবিন গাৰ্গ নাই ক'ত? জুবিন গাৰ্গ নাথাকিব ক'ত? অসমৰ প্ৰতিজন ব্যক্তিৰ আত্মা মন মগজুত জুবিন। অসমৰ প্ৰতিটো চুক প্ৰতিটো কোণত জুবিন। কি দোকান, কি কলেজ, কি কাৰ্যালয়, সকলোতে জুবিন। কি ঘৰ, কি জেল, সকলোতে জুবিনৰ অনুৰাগী। সেয়ে এতিয়া জেলত যাবলৈও ভয় হৈছে অভিযুক্তৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।